हेलो एवरीवन आज मैं লৈ আহিছোঁ একেবাৰে কম মছলাৰে বনোৱা এটা টেষ্টি মাংস জোলৰ ৰেচিপি তেন্তে বলক আমি আৰম্ভ কৰোঁ ইয়াত মই লৈ লৈছোঁ এটা কেৰাহীত তেল আৰু তেল গৰম হৈ যোৱাৰ পিছত মই ইয়াত দি দিম গোটা মছলা ইয়াৰ ভিতৰত আছে দালচিনি ইলাচি দুটা লং আৰু এইখিনি ফুটি অহাৰ পিছত মই ইয়াত দি দিছোঁ দুটা ডাঙৰ সাইজৰ পিয়াজখিনি মই ভালকৈ 1-2 মিনিটমান ফ্ৰাই কৰি ল'ম একেবাৰে গোল্ডেন কালাৰ হোৱালৈকে পিয়াজখিনি ফ্ৰাই কৰিম হৈ গ'ল ইয়াত মই দি দিছোঁ মাংসখিনি দিয়াৰ পিছত আৰু 2-3 মিনিটমান ভালকৈ ফ্ৰাই কৰিম আৰু পিছত মই এখন ঢাকনেৰে 5 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম মাংসৰ পৰা গোটেইখিনি পানী ওলাই আহিব আৰু এয়া চাওক মাংসৰ পৰা পানীখিনি ওলাই আহিছে আৰু এতিয়া মই ইয়াত দি দিম শুকান মছলাখিনি ইয়াত মই দি দিছোঁ হালধি গুড়ি জলকীয়া গুড়ি আৰু দিছোঁ ধনিয়া গুড়ি মই এইখিনি দি আৰু 2-3 মিনিটমান মাংসখিনি এনেকৈ ফ্ৰাই কৰিম তেতিয়া মাংসৰ গোটেইখিনি পানী শুকাই যাব আৰু মাংসৰ পানীখিনি শুকাই গ'লে ইয়াত কালাৰো ধুনীয়া আহে টেষ্টো ভাল আহে আৰু এতিয়া মই দি দিছোঁ ইয়াত আদা নহৰু পেষ্ট দি মই আৰু 2-3 মিনিটমান এনেকৈ পানীখিনি শুকাবলৈ দি দিম আৰু এইখিনি ভালকৈ ফ্ৰাই হৈ যাব মছলাৰ সৈতে আৰু আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এতিয়া মই ইয়াত দি দিছোঁ এটা বিলাহীখিনি মই অলপ সৰুকৈ কাটি দিছোঁ একেবাৰে গলি যোৱাকৈ বিলাহীখিনি দিম আৰু অলপ চামুচখন এনেকৈ লৰাই মই দি দিছোঁ টেষ্ট অনুসৰি নিমখ এয়া চাওক গোটেইখিনি পানী শুকাই গৈছে একেবাৰে ভজা হৈ গৈছে ইয়াৰ পৰা ভাল এটা চেণ্ট ওলাইছে আৰু এতিয়া মই দি দিছোঁ পৰিমাণ অনুসৰি পানী মই একেবাৰে শুকানকৈ নবনাওঁ সেইকাৰণে পানী অকণমান বেছিকৈ দিছোঁ আপোনালোকে পানীখিনি নিজৰ পৰিমাণ অনুসৰি দিব আৰু ইয়াত 10 মিনিটৰ কাৰণে ৰাখি দিছিলোঁ মাংসখিনি পূৰা সিজি আহিছে আৰু এতিয়া মই দিছোঁ ঘৰত বনোৱা মছলা আৰু দেখুৱাই আছোঁ মই চাৰ্ভ কৰি বহুত ধুনীয়া হৈছে একেবাৰে কম মছলাৰে বনাইছোঁ কিন্তু বহুত টেষ্টি হৈছিলে চেণ্টটো ইমান ভাল ওলাইছে একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ